क्या बात है वेलकम टू माय चैनल जयजार्नी ब्लग्स আপোনালোকে চাই আছে তো আমাৰ ইয়াতে আজি নিউজ 18ৰ ফালৰ পৰা হেপাহৰ ভোগালীৰ এটা অনুষ্ঠান কৰা হৈছে সেই অনুষ্ঠানটোত আমাৰ ভাগ ল'ব আমাৰ অসমৰ জনপ্ৰিয় শিল্পী ভিগু কাশ্যপ দাই তো আপোনালোকে চাই দেখক ভিডিঅ'টো স্কিপ নকৰাকৈ মই বাকি আপোনালোকক তাতে গৈ মই দেখাই আছো তো লগতে থাকিব আমাৰ খিতেকাই আৰু কিবা আমাৰ মনিন বৰুৱা আমাৰ দৰঙৰে তেওঁ তো গাইস মোৰ ভালো হয় দেখিছা আপোনালোকে তো আজি আমাৰ দেখাই আছো মই তো গাইস আমাৰ মাজত আহি মনিন্দা উপস্থিত হৈছেহি তো আমি মনিন্দাৰ গান এটা উপভোগ কৰো আহক ধন্যবাদ ধন্যবাদ ভাল লাগিছে বৰ ধুনীয়া লাগিছে গাইস আমাৰ ইয়াতে ভাত হাঁহৰ মাংস খাহী মাংস মাছৰ তৰকাৰী তো আমাৰ ইয়াতে গোটেইখিনি মানে আয়োজন কৰা হৈছে তো এইখিনি আমাৰ আলহী অতিথিখিনিৰ কাৰণে তো বাকি মই আপোনালোকক দেখাই আছো আচ্ছা বলি অলপ জুৰে কিয় আপোনাৰ কিমান স্লো হৈ গৈছে আৰু লগতে সময় জ্ঞাপন কৰিছে কি দেখাই
আমি প্ৰায় অন্তিম সময়ত আহি উপস্থিত হৈছোঁ। ভৃগু কাশ্যপৰ অনুষ্ঠান আছে, পম্পী পল্লৱীও আহি উপস্থিত হৈছে আৰু কি জানে এবার বিয়া পাতি পাতিবা কেনে লাগে পিছৰখিনি কি গম পাই নাই এবাৰ পাতি কাণ ধৰিবা বুলি কান্দিবা। প্ৰথমে সকলোকে ধন্যবাদ, একদম কথা জোৰে ধন্যবাদ যে মই 3 দিন সময় লৈ পেলাই গানটো কৰিছিলোঁ। সুনীত দা যোনে গানটো লিখিছে তেখেতৰ বাবে এটা হাত চাপৰি দি দিওঁ না, যোনে গানটো লিখিছে তেখেতে মোৰ বন্ধু আশ্চৰ্য ৰাকেশ বহুতৰ কাৰণে গান লিখিছে, বহুখিনি চুপাৰহিট গান আপোনালোকে শুনিছে। চ' সুনীত দাই গানটো লিখি দিছে আৰু মই 3 দিন আগত মই তেখেতক কৈছিলোঁ যে মোৰ এনেকুৱা এটা কনচেপ্ট ৰাতি শুই থাকোঁতে আহিছে মনলৈ আৰু আপুনি গান এটা লিখি দিয়ক। তাৰ পিছদিনাখন ৰাতিপুৱা শুই উঠি পেলাই মই মোবাইলটো খুলি চাইছোঁ, তেতিয়া সুনীত দাই দীঘলীয়া মেছেজ মই নিচিনাকৈ গালিয়ে পাৰিলে নেকি। ত' তাৰপিছত যেতিয়া ভালকৈ পঢ়ি চালোঁ তাতে গানটো আছিলে। সেইদিনাখন ৰাতিয়ে মই গানটো গালোঁ, আপোনালোকে খুব মৰম দিলে, সেইটো কাৰণে ধন্যবাদ। এইটো গাই দিওঁ চিঞৰ আমাৰ চবে মিলি পেলাই ভালকৈ। তাতকৈ আগত মই বিচাৰিম যে ইয়াত উপস্থিত সমূহ ৰাইজে গীতটি মই নোগোৱাকৈ যদি আপোনালোকে গায়, মোৰ ভাইটিয়ে ৰেকৰ্ড কৰি আছে সকলোখিনি মুভমেণ্ট আৰু কাইলৈ মই সেইখিনি ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ যি আছে ছ'চিয়েল মিডিয়া হেণ্ডেলছ চবতে প্ৰচাৰ কৰি দিম, হ'ব? তো আপোনালোকে প্ৰথমে থিৰাং কৰি লওক যে আপোনালোকে গানটো গাব পাৰিব অৰ নোৱাৰে, পাৰিব নাই? চাওক, যদি নোৱাৰে আপোনালোকেহে লাজ পাব, কিন্তু মই নাপাওঁ। কোনটো বিচাৰে, গাব নে নাগাব? এটা প্ৰেক্টিচ কৰি লওক, ডিঙিখন চাফা কৰি লওক, ঠাণ্ডাটো। ঐ কি দেখিল এইফালে, ঐ কি দেখিল নাবোৰে চাই মাইনাই মা কচম। Sure. Let's go. Can we go? Go. তো গাইজ মোৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জয় আই অসম।